নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গাইজ, অনামিকা আহি গ'ল। এইফালে আহে অনামিকা। আজি আমাৰ হৈছে সৰস্বতী পূজা আৰু আপোনালোকক কিনো কাম আপোনালোকে জানে আৰু হয়নে নহয়? বলি একবাৰ চাই দিয়া আকৌ, এইটো বলি। গাইজ, এতিয়া আমি আহিছোঁ। আমি কোলাই মানুহ দে গাইজ, এতিয়া আমি সেৱা কৰিলোঁ আৰু এতিয়া আমি চাহ খাব যাই আছোঁ। গাইজ, চাহ খাই আছোঁ। আৰু আমাৰ ইয়াতে এইবিলাক একদম ডেকৰেশ্যন দিছে, ফটো উঠিব পৰা দৰমনে বুলি। মোবাইল থাকিলেও আমি মানে কেমেৰাটো ভাল নাপাওঁ আৰু নিজৰ তাত। এনেকৈ ডিজাইনবিলাক দি দিছে আৰু সৰু সুৰাকৈ আমাৰ কলেজখন এখন। আৰু ইফালে অনামিকা মোক দেখাই দিয়া আকৌ এবাৰ। গাইজ, এতিয়া আমি ফটো উঠিম দে কেমেৰাত। এতিয়া গাইজ, আমি এতিয়া মানে ফটো উঠি আহিলোঁ। এতিয়া ভাত খাব যাম আৰু গাইজ। আমাৰ এৰাকো ভাতটোহে মেইন। ভাত মেইন গাইজ, ভোজ মেইন। এটাইতো একেবাৰে ব্লগ কৰি থকাৰ কাৰণে হ'ব দে বুলি ক'লাইছে। কি হ'ল যদি নহয় কৰিয়া থাকিম, কি কৰিবি? কোনে কৈছে? তাই কোৱা লাগছে হ'ব দে। গাইজ, এতিয়া আমি কলেজলৈ যাই আছোঁ আৰু এইটো আমাৰ কেমেৰামেন গ'ল পিছফালে। মানে মোৰ লগৰ এটাচোন আৰু সি ফটো মানে উঠিব। আমি আৰু গাইজ আমাৰ বা জনী আছে ন, বাৰ বন্ধুক মাতি দিয়ে ফটো উঠিব। আমি আহি যাওঁ আৰু আমি বাৰ আশাতে আছোঁ আৰু। তেল দিছে গাইজ, তেল দিয়া নাই নহয় গাইজ, এয়া মৰম বুলি কয় গাইজ। দিয়ক গাইজ, কলেজ যাই কিনে বাই নহয় বাই হোৱা নাই গাইজ, অলপ দেৰি আছে। দেখাই আছোঁ আৰু আমি এতিয়া ভাত খাব। কিবা কওঁ আৰু কেনে খবৰ? ভালে খবৰ। এতিয়া পুৰা আমি এনেই আৰু ইয়াতে ফুৰি আছোঁ আৰু ক'ত যাম ন। হাই গাইজ, এইকেইটা আমি মানে ইয়াতে বহি আছোঁ। আমাৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নোহোৱা মানুহ না, চবে আৰু এইজনী আমাৰ বিয়া হোৱাই বাৰু। এইজনী গাইজ, মোক ক'ৰবাত বিয়া হোৱা দেখা পাইছা নেকি গাইজ? কেনেকুৱা লগা হৈছে কমেণ্ট কৰি ক'ব দেই। দেখাই দিয়া আমাক মানে কেনেকুৱা লাগিছে ক'ব আৰু। মোক বৰ বেয়া লাগিছে, সিহঁতক কৈ দিব কেনেকুৱা লাগিছে। দিয়ক গাইজ, ভিডিঅ'টো চাই থাকিব দেই, আগলৈকে চাই থাকিব আৰু দেই। আমি নাজানো কথা ক'বও নাজানো। ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ বাবে আৰু মানে আমাৰ কেনেকুৱা হৈছে বুজাই আছে তাতে দেখুৱালোঁ। আমাৰ এয়ে আৰু আমি ইয়াতে বহা, ইয়াতে খাৱা, লিকিৰা চালো গাইজ। মজা লগা লিকিৰা দুটামান চালো। গাইজ, তেতিয়াও আমি ভাত খাব যাই আছোঁ আৰু এইবিলাক ভাত নাখায়। কাৰণটো বেলেগ আৰু কাৰণটো মহন্ত হ'লেও খায়, কিন্তু মানে মানে আমি খাব লাগিব দেই, খাব নোৱাৰে আৰু একো নহয়। আমি আজি খুৱাই দিবি খালেও মানে সমস্যা। খালেও ক'ত মাটিত খাব পাৰিম ইমান মানুহ নাখনে। একেলা সেইটো খাইছা হা? এইফালে গাইজ, আমাৰ কংকিতাক লগ পালোঁ। একদম মেহেন্দি চেহেন্দি লৈ ধুনীয়া থৈ আছে। যোৱাটো মাতি আছে। বাকী খবৰ ভাল আৰু? ভাল। তোমাৰ? ভালে। সৰস্বতী পূজা কেনেকুৱা গ'ল? মজা।
বাকী পঢ়া শুনা চলি আছে আৰু আছে চলি আছে চব ঠিকে আছে চালোঁ খালোঁ এতিয়া ঘৰ যাওঁ আৰু দেখিছা কি বগা মই ক'লা আহিল লগত থাকে আৰু আমি ভাত খালোঁ আমি খাই বৈ আজৰি আজৰি আৰু যাই আছোঁ গাইছ এইফালে আমাৰ পূজা আৰু দীপাঞ্জলি হাই কৰি দিয়া সৰস্বতী পূজা কেনেকুৱা লাগিল বঢ়িয়া দিয়ক গাইছ তেওঁলোক পেচ আকৌ পিছত চবকে দেখুৱাই আছোঁ আৰু এজনী এজনী কৈ এইফালে অনাৰ পৰা বিজি আৰু শুনা নাই মই ফটো এইফালে আছে ভাইটি আহা আকৌ হাই কৰি দিয়া বা পূজাৰ পৰা আহি কিনে আৰু ভিডিঅ'টো মানে শেষ কৰিব নহ'ল যিহেতু মানে ঘৰত আহি কিনে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আজিৰ ভিডিঅ'টো সৰস্বতী পূজা ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু কিবা যদি ভুল হয় ভিডিঅ'বিলাকৰ আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে কৰি দিব লাইক আৰু কমেণ্ট আৰু মানে ভিডিঅ'ৰ মানে যেতিয়া কিবা কথা পাতি আছে দেই বেকগ্ৰাউণ্ডৰ মাতটো ইগন'ৰ কৰিব দেই আজিলৈ এৰিছোঁ বিদায়